অলপ মৰ্ণিং ঘূৰি আছোঁ অকলে এইবিলাক ৰাস্তাত ঘূৰি আছোঁ অকলে। জেগাবিলাক চাই আছোঁ ভালকৈ। এনেকুৱা জেগা মানে একদম মানুহৰ ঘৰ চৰ একদম নাই, চব পথাৰে পথাৰ। মাত্ৰ 10-15টামান ঘৰ হ'ব আৰু বাকী চব পথাৰ, চব পথাৰ। দেখছেনে কিমান দূৰ পথাৰ, একদম এই বহুত দূৰ। আগফালে এটা খালি ঘৰ আছে, মাত্ৰ এটা না দুটামান ঘৰ হ'ব। আৰু ইফালে আছে কিছুমান ঘৰ, ইফালে আৰু নাই। মানুহৰ ঘৰ একদমেই নাই আৰু। ওচৰত ৰেল লাইন আছে। এনে ভাল লাগে আৰু এইটো জেগাত এটা কি মানে মাছ আছে, বহুত মাছ আছে তাৰমানে ইয়াৰ মানুহবিলাক মাছ মানে কম মাৰে, মানে মাছ বহুত আছে, সৰু সৰু মাছ মানে ঘূৰি আছোঁ অকলে যাওঁ, কিমান দূৰলৈকে যাব পাৰোঁ চাওঁ। ওলাইছোঁ অকলে, লগৰবিলাক মানে এতিয়া উঠাই নাই, ভাবিলোঁ অকলে অলপ ঘূৰি আহোঁ। আহিলোঁ বহুত দূৰ অকলে এতিয়া অলপ ঘূৰি যাওঁ ৰুম ল'লি। ঠিক আছে, চাই থাকক ভিডিঅ'বিলাক। মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে লাইক কমেণ্ট কৰিব। আৰু মানে এতিয়া অলপ ঘূৰি ফুৰি অলপ মানে ভাল লাগে মোক। এতিয়া কাম কৰি আছোঁ না, ভালকৈ ভিডিঅ' বনাব পৰা নাই, মানে কিবা কৰিব পৰা নাই। এতিয়া কামত থকা অৱস্থাত কেনেকৈ ভিডিঅ' বনাম, এতিয়া পাই আছোঁ বনাই আছোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। পিছত লাহে ভাল ভিডিঅ' কৰিম, ভাল জেগা দেখুৱাম আপোনালোকক, ভাল বস্তু দেখাম। ঠিক আছে, তো বাই ৰুমলৈ যাই আছোঁ।